ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো নমস্কাৰ বন্ধুসকল আপোনাক সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ 2021 চনৰ প্ৰথমটো ভিডিঅ' আপোনালোকলৈ আজি আগবঢ়াইছোঁ। আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে এবাৰ চাওক আৰু এনজয় কৰক আৰু শেহতীয়াকৈ হ'লেও নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। সি চাল্লা আপুনি মোক ইংলিছত দম দিছে আমাৰ ল'ৰাটোৱেতো ইংলিছ জানে তাৰপৰা সৰু ধৰি থাক কাইলৈ ইংলিছত দম দিম। অঁ পাই ৰাতিখন ক'ৰ পৰা আহিল ৰচোন ৰ অঁ এই এইখিনিৰ পৰা আহিলোঁ অলপ আই এম গ'য়িং মানে কি এই আঁচনি মানে এই মানুহবিলাক মানে মোক দম দি থৈ গৈছে আই এম গ'য়িং বুলি কৈ থৈ গৈছে লাষ্ট কথা পাতি চাইছোঁ ইংলিছত দম দি থৈ গৈছে মই কৈ এতিয়া কওঁ তাক কাইলৈ ইংলিছত দম দিম মানে মই যাওঁ কথা এটা সুধিলে কথাটো নকওঁ তই ক'ৰবাত যাবি মোক এইটো কৈ থৈ যাচোন মানে মই যাওঁ তহঁতক মই এনেই পঢ়ালো শুনালোঁ দেই তই ক'ৰবাত যাবি মোক কৈ থৈ যাচোন আই এম গোয়িং মানে কি 119 तक एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी 119 में इतनी अच्छी पार्टनरशिप चल रही ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है हमें ना फिटे कर रही सर इमान ठंडा मुंडा है जो तो लग रहा है के महाल है ना हैं चलला कथा खुदिले कथा कब ना অঁ দেউতা মোক মাথা গৰম কৰিছে আৰু এতিয়া মই দেউতা মাথা গৰম কৰিম অঁ সিহঁতৰ ঘৰ ফিক্স আছে আকৌ পুতেকো ফ্ৰিজত খুৱাই থৈ দিয়ে সেইকাৰণে পুতেক ঠাণ্ডা হৈ থাকে